হেল্ল' ষ্টুডেণ্টছ, এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ 5 নম্বৰ চেপ্টাৰ ভাৰত পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্যৰ সকলো প্ৰশ্ন উত্তৰ আৰু লগতে কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ। চেপ্টাৰটো অতি সহজ হয়, ইয়াত কোনো অতি ডাঙৰ প্ৰশ্ন উত্তৰ নাই। প্ৰত্যেকটো প্ৰশ্ন উত্তৰ অতি চমুকৈ লিখা হৈছে। তো ভিডিঅ'টো লাষ্টলৈকে চাবা। তুমি নেক্সট চাও। অনুশীলনী 1ৰ প্ৰশ্ন উত্তৰ আছে। প্ৰশ্নকেইটা আছে, আগতে প্ৰশ্নকেইটা চাই লওঁ। 1 নম্বৰ প্ৰশ্ন দিয়া আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন আছে, ভাৰতৰ মুঠ মাটিকালি কিমান? খ নম্বৰ প্ৰশ্ন দিয়া আছে, ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি? তাৰ পিছৰ প্ৰশ্ন দিয়া আছে, ভাৰতবৰ্ষ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম কি? তাৰ পিছৰ প্ৰশ্ন দিয়া আছে, ভাৰতৰ উত্তৰ আৰু দক্ষিণ ভাৰতৰ সীমা কি? তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে, এখন দেশৰ চাৰিসীমা বুলিলে কি বুজা? তাৰ পিছত 2 নম্বৰ প্ৰশ্ন দিয়া আছে, ভাৰতৰ চাৰিসীমাত কি কি আছে লিখা। 1 নম্বৰ প্ৰশ্নটো এতিয়া চাওঁ আমি। 1 নম্বৰ, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াত ক নম্বৰ প্ৰশ্ন আছে, ভাৰতৰ মুঠ মাটিকালি কিমান? ইয়াৰ উত্তৰ হ'ব, ভাৰতৰ মুঠ মাটিকালি হৈছে 32,87,782 বৰ্গ কিলোমিটাৰ। এইটো অতি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, তোমালোকে মাৰ্ক কৰি ৰাখিবা। তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে, ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি? উত্তৰ হ'ব, ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটো হৈছে পক প্ৰণালী। তাৰমানে পক প্ৰণালীয়ে এই ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰিছে, তাৰমানে ভাগ কৰিছে। তাৰ পিছৰ প্ৰশ্নটো চাম। তাৰ পিছৰ প্ৰশ্নটো গ নম্বৰ প্ৰশ্ন দিয়া আছে, ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম কি? তাৰমানে ভাৰতৰ একেবাৰে সম্পূৰ্ণ মাজত অৱস্থিত পৰ্বতখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব, ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম হ'ল বিন্ধ্য পৰ্বত। এইটো ইম্পৰ্টেণ্ট হয়। তাৰ পিছৰ প্ৰশ্ন দিয়া আছে, ঘ নম্বৰ, উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা কি? উত্তৰ হ'ব, সাধাৰণতে বিন্ধ্য পৰ্বতকে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা বুলি কোৱা হয়। তাৰমানে বিন্ধ্য পৰ্বত হৈছে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা। এইটো উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমাতে অৱস্থিত হৈছে বিন্ধ্য পৰ্বত। তাৰ পিছৰ প্ৰশ্ন দিয়া আছে, এখন দেশৰ চাৰিসীমা বুলিলে কি বুজা? মানে দেশৰ চাৰিসীমা কাক বোলে? উত্তৰ হ'ব, এখন দেশৰ চাৰিওদিশে অৰ্থাৎ দেশখনৰ ৰাজনৈতিক সীমাত থকা আন দেশ, সাগৰ, মহাসাগৰ বা পৰ্বত, পাহাৰ আদিৰ নাম উল্লেখ কৰাকেই দেশখনৰ চাৰিসীমা বোলে। তাৰ পিছৰ প্ৰশ্ন দিয়া আছে, 2 নম্বৰ প্ৰশ্ন, ভাৰতৰ সীমাত কি কি আছে? উত্তৰ হ'ব, ভাৰতৰ সীমাত থকা দেশ আৰু মহাসাগৰবোৰ হ'ল, উত্তৰ বুলি দুবাৰকৈ লিখা আছে, সেইটো নহ'ব। উত্তৰত আছে চীন, নেপাল আৰু ভূটান, আৰু উত্তৰ পশ্চিম দিশত আছে পাকিস্তান আৰু আফগানিস্তান। তাৰপিছত আছে তোমালোকৰ ভাৰতৰ পূবত আছে বাংলাদেশ, ম্যানমাৰ আৰু বংগোপসাগৰ। তাৰপিছত পশ্চিমত আছে আৰৱ সাগৰ। তাৰপিছত দক্ষিণত আছে শ্ৰীলংকা আৰু ভাৰত মহাসাগৰ। তাৰপিছত অনুশীলনী 2ৰ কুৱেশ্যনকেইটা চাই লওঁ। অনুশীলনী 2ৰ কুৱেশ্যন দিয়া আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন আছে, ভাৰতৰ সীমাৰ প্ৰাচীৰ কি? খ নম্বৰ প্ৰশ্ন দিয়া আছে, ভাৰতৰ 2খন বন্দৰ নগৰৰ নাম লিখা। ইয়াত তোমাৰ বন্দৰ নগৰ মানে হৈছে তোমালোকৰ সাগৰ, নদী সেইবিলাকত ওচৰতে কাষতে গঢ় লৈ উঠা নগৰবোৰ। তাৰপিছত প্ৰশ্ন দিয়া আছে, ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি কি? তাৰমানে উপকূলীয় অঞ্চলত যিসকল লোক বাস কৰে তেওঁলোকে কি কৰি নিজে জীৱিকা নিৰ্বাহ কৰে। তাৰপিছত প্ৰশ্নটো দিয়া আছে, জাৰুৱাসকল ক'ত বাস কৰে? তাৰপিছত 2 নম্বৰ প্ৰশ্ন আছে, চমুটোকা লিখা। ইয়াত তোমালোকৰ 4টা চমুটোকা লিখিবলৈ দিছে। তাৰে ক নম্বৰ চমুটোকাটো হৈছে উত্তৰ পাৰ্বত্য অঞ্চল, খ নম্বৰটো আছে উত্তৰৰ সমভূমি অঞ্চল,
তাৰপিছত গ নম্বৰটো আছে দাক্ষিণাত্য মালভূমি অঞ্চল, তাৰপিছত ঘ নম্বৰটো আছে উপকূলীয় নিম্নভূমি অঞ্চল। ইয়াৰ উত্তৰকেইটা চাই লওঁ আমি। 1 নম্বৰ প্ৰশ্ন দিয়া আছিলে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ আছে ভাৰতৰ সীমাৰ প্ৰাচীৰ কি? উত্তৰ হ'ব উত্তৰৰ পাৰ্বত্য অঞ্চল গঠন কৰা হিমালয় পৰ্বতক ভাৰতৰ সীমাৰ প্ৰাচীৰ বুলি কোৱা হয়। তাৰমানে এইটোৰ উত্তৰটো হ'ব হিমালয় পৰ্বত। অতি চমু হয়, তোমালোকে জাষ্ট খালি হিমালয় পৰ্বত মনত ৰাখিবা, তাৰপিছত প্ৰশ্নৰ লগত মিলাই লিখি দিবা যে হিমালয় পৰ্বত হৈছে ভাৰতৰ সীমাৰ প্ৰাচীৰ, বা এনেকৈ লিখি দিবা উত্তৰ পাৰ্বত্য অঞ্চল গঠন কৰা হিমালয় পৰ্বতক ভাৰতৰ সীমাৰ প্ৰাচীৰ বুলি কোৱা হয়। তাৰপিছৰ প্ৰশ্নটো আছে খ নম্বৰ ভাৰতৰ দুখন বন্দৰ নগৰৰ নাম লিখা। তাৰমানে ভাৰতত যিকেইটা সাগৰৰ কাষৰ নগৰ আছে সেইকেইটা লিখিব লাগে। তাৰে উত্তৰ হ'ব মুম্বাই আৰু চেন্নাই। ভাৰতৰ দুখন বন্দৰ নগৰৰ নাম হ'ল মুম্বাই আৰু চেন্নাই। তাৰপিছৰ প্ৰশ্ন আছে গ নম্বৰ ভাৰতীয় উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি কি? উত্তৰ হ'ব ভাৰতীয় উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি হ'ল সাগৰীয় মাছ মৰা। যিহেতু উপকূলীয় লোক বুলি কৈছে, তাৰমানে ইহঁত তোমালোকৰ সাগৰৰ কাষতে থাকে, তেওঁলোকৰ প্ৰধান বৃত্তি সাধাৰণতে সাগৰীয় মাছ মৰাই হ'ব। এইটো সাধাৰণ কথা, তোমালোকে বুজিয়ে পোৱা। তাৰপিছৰ প্ৰশ্নটো দিয়া আছে জাৰৱাসকলে ক'ত বাস কৰে? উত্তৰ হ'ব জাৰৱাসকলে আন্দামান নিকোবৰ দ্বীপপুঞ্জত বাস কৰে। তাৰমানে আন্দামান নিকোবৰ দ্বীপপুঞ্জত বাস কৰা লোকসকলক কি বুলি কোৱা হয়? জাৰৱা বুলি কোৱা হয়, মনত ৰাখিবা। তাৰপিছত 2 নম্বৰ প্ৰশ্ন দিয়া আছে চমুটোকা লিখা। ক নম্বৰ চমুটোকা আছে উত্তৰ পাৰ্বত্য অঞ্চল। তো চমুটোকা হ'ব তোমালোকৰ, চাবা ভালকৈ। চমুটোকাকেইটা তোমালোকে ভালদৰে পঢ়িবা, কিয়নো চমুটোকাৰ সন্মুখতে কিছুমান শ্বৰ্ট কুৱেশ্যন সোমাই থাকে, বা MCQ কুৱেশ্যন হ'ব পাৰে তাৰ পৰা, বা ফিল ইন দ্য বেংকছো হ'ব পাৰে। ভালকৈ পঢ়ি চাবা। উত্তৰ পাৰ্বত্য অঞ্চল, ইয়াৰ চমুটোকা হ'ব ভাৰতৰ উত্তৰ দিশত হিমালয় পৰ্বতমালা আৰু ইয়াৰ লগত লাগি থকা সৰু-বৰ পৰ্বত পাহাৰেৰে এই অঞ্চল গঠিত হৈছে। ই কাশ্মীৰৰ পৰা অৰুণাচল প্ৰদেশলৈকে বিস্তৃত। এই অঞ্চলটোৱে ভাৰতক উত্তৰৰ ঠাণ্ডা বতাহৰ পৰা ৰক্ষা কৰে আৰু মৌচুমী বতাহক বাধা দি বৰষুণ দিয়াত সহায় কৰে। গংগা, যমুনা, সিন্ধু, ব্ৰহ্মপুত্ৰ আদি বহুতো প্ৰধান নদীৰ উৎস এই পাৰ্বত্য অঞ্চল। তাৰপিছত খ নম্বৰটো চমুটোকা দিয়া আছে উত্তৰৰ সমভূমি অঞ্চল। উত্তৰ হ'ব হিমালয় পাদদেশ আৰু দাক্ষিণাত্য মালভূমিৰ মাজত অৱস্থিত এই বিশাল সমতল অঞ্চলটো সিন্ধু, গংগা, ব্ৰহ্মপুত্ৰ আৰু ইহঁতৰ উপনৈসমূহৰ পলসেৰে গঠিত। এই অঞ্চল অতি সাৰুৱা হোৱাৰ বাবে কৃষিৰ বাবে উপযোগী আৰু ইয়াত জনবসতি অতি গণ। তো তোমালোকে গমে পাইছা, যদি মাটি সাৰুৱা হয় তো কৃষিৰ বাবে উপযোগী হ'বই, আৰু কৃষিৰ বাবে যদি উপযোগী হয় তাত জনবসতি বেছি হ'বই, কিয়নো মানুহ বেছিভাগ কৃষি কৰিয়েই জীৱন নিৰ্বাহ কৰে। তো সেইকাৰণে ইয়াত জনবসতি অতি ঘন। তাৰপিছৰ চমুটোকাটো আছে গ নম্বৰ দাক্ষিণাত্য মালভূমি অঞ্চল। গংগা সমভূমিৰ দক্ষিণে থকা এই তিনিকোণীয়া ভূভাগক দাক্ষিণাত্য মালভূমি বোলে। ই খনিজ সম্পদত অতি চহকী। নৰ্মদা নদীয়ে ইয়াক 2টা ভাগত ভাগ কৰিছে। ইয়াৰ কলা মাটি কপাহ খেতিৰ বাবে অতি বিখ্যাত। তাৰপিছৰটো দিয়া আছে উপকূলীয় নিম্নভূমি অঞ্চল। উত্তৰ হ'ব চমুটোকা হ'ব ভাৰতৰ পূব আৰু পশ্চিম দিশত সাগৰৰ পাৰে পাৰে থকা সমতল ভূমি ভাগকে উপকূলীয় নিম্নভূমি অঞ্চল বোলে। ইয়াৰ পৰা এইটো প্ৰশ্নও আহিব পাৰে তোমালোকৰ যে উপকূলীয় নিম্নভূমি অঞ্চল কাক বোলে। তাৰপিছত হ'ব পূব উপকূলটো তুলনামূলকভাৱে বহল। এই অঞ্চলত মুম্বাই, চেন্নাই, গোৱা আদি বহুতো গুৰুত্বপূৰ্ণ বন্দৰ নগৰ আছে। তোমালোকে চবেই জানা গোৱা
কিন্তু মানুহ নেকি ফুৰিবলৈ যায় গৰম দিনত তাতে সাগৰ আছে সেইকাৰণে এইটো বুলি তোমালোকে মনত ৰাখিব পাৰা যে বন্দৰ নগৰ কাক বোলে কেনেকৈ হয় সাগৰৰ কাষৰ অঞ্চলক বন্দৰ নগৰ বুলি কোৱা হয় তোমালোকে মানে উদাহৰণকেইটা চাইও কাক বোলে এইটো মনত ৰাখিব পাৰা তাৰপিছত এইটো চেপ্টাৰৰ কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ হ'ল তো ভালকৈ চাবা অতিৰিক্ত প্ৰশ্ন উত্তৰকেইটা অতি প্ৰয়োজন হয় এইকেইটা অতি ইম্পৰ্টেণ্ট হয় তোমালোকে মনত ৰাখিবা ভালকৈ লিখি ল'বা ভাৰতবৰ্ষৰ প্ৰায় মাজভাগেৰে পাৰ হৈ যোৱা কাল্পনিক ৰেখাডালৰ নাম কি উত্তৰ হ'ব কৰ্কট ক্ৰান্তি ৰেখা কৰ্কট ক্ৰান্তি ৰেখাডাল ভাৰতবৰ্ষৰ মাজেৰে পাৰ হৈ গৈছে তাৰপিছৰ প্ৰশ্নটো হ'ব ভাৰতৰ উত্তৰ পূব দিশত থকা দুখন চুবুৰীয়া দেশৰ নাম লিখা তাৰ মানে ভাৰতবৰ্ষৰ উত্তৰ পূব দিশত থকা কাষৰে দেশ কেইখনৰ নাম সেই দুটা কেইখন দেশ হৈছে চীন আৰু ভূটান 3 নম্বৰ প্ৰশ্ন আছে ভাৰতৰ পূব দিশত থকা সাগৰখনৰ নাম কি ভাৰতৰ পূব দিশত থকা সাগৰখনৰ নাম হ'ল বংগোপসাগৰ তাৰপিছৰ 4 নম্বৰ প্ৰশ্ন হৈছে ভাৰতৰ কোনটো অঞ্চলত খনিজ সম্পদত অতি চহকী উত্তৰ হ'ব দাক্ষিণাত্য মালভূমি অঞ্চল তাৰপিছত 5 নম্বৰ প্ৰশ্নটো আছে কোনখন নদীয়ে দাক্ষিণাত্য মালভূমি অঞ্চলক দুটা ভাগত ভাগ কৰিছে তাৰ মানে কোনখন নদীয়ে দাক্ষিণাত্য মালভূমি অঞ্চলটোক ভগাই দিছে দুটা ভাগত ভাগ কৰি দিছে উত্তৰ হ'ব নৰ্মদা নদী তাৰপিছত 6 নম্বৰ প্ৰশ্ন আছে থৰ মৰুভূমি ভাৰতৰ কোন দিশত অৱস্থিত ইম্পৰ্টেণ্ট হয় মনত ৰাখিবা উত্তৰ হ'ব উত্তৰ পশ্চিম দিশত অৱস্থিত তাৰপিছত 7 নম্বৰ প্ৰশ্ন আছে আৰৱ সাগৰত অৱস্থিত ভাৰতৰ দ্বীপপুঞ্জটোৰ নাম কি উত্তৰ হ'ব লাক্ষাদ্বীপ তাৰপিছত 8 নম্বৰ প্ৰশ্ন আছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল কেনেকৈ গঠিত হৈছে উত্তৰ হ'ব সিন্ধু গংগা ব্ৰহ্মপুত্ৰ আৰু ইহঁতৰ উপনৈসমূহৰ পলসেৰে এই অঞ্চল গঠিত হৈছে তাৰপিছত 9 নম্বৰ প্ৰশ্ন আছে দাক্ষিণাত্য মালভূমিৰ কি মাটি কপাহ খেতিৰ বাবে উপযোগী উত্তৰ হ'ব কলা মাটি এইটো অতি ইম্পৰ্টেণ্ট হয় এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে ভিডিঅ'টো ভাল লাগিলে কমেণ্ট এটা কৰি দিবা আৰু ভিডিঅ'টো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু নেক্সট ভিডিঅ'ৰ তোমালোকৰ এইটো চেপ্টাৰৰ নেক্সট ভিডিঅ' বা বেলেগ চেপ্টাৰৰ ভিডিঅ'বোৰ তোমালোকে এইটো চেনেলৰ প্লেলিষ্টত গ'লে পাই যাবা বা এইটো চেপ্টাৰৰ যেটো তোমালোকৰ নেক্সট চেপ্টাৰ হয় তাৰে ভিডিঅ'ৰ লিংকটো তোমালোকে ডেসক্ৰিপচনত পাই যাবা ভিডিঅ'টো দেখাৰ বাবে ধন্যবাদ